हेलौ लोगोफोर नोंथांमोननिसिम आंनि गोसो गोरबोनिफ्राय गिबियावनो स्राय खुलुमहरनाय थाबाय। लोगोसेनो दिनै गान्धी जयन्तीनि फालिथाय जोनोम सानाव जोंनि क'क्राझाराव बड'फा नोगोराव खुंनाय गान्धी जयन्तीनि जोनोम सानाव बिथां जोंनि प्रमद बर' सारा थांनानै मा बिबुंथि लाखिदों बेनि बागै जोङो खोनासंदिनि लोगोफोर। बेजोंनो लोगोसे नोंथांमोना सोरबाफोर आंनि चेनेलाव गोदानै फैदोंबा अन्नानै नोंथांमोना साबस्क्राइब लाइक शेयार खालाम जाहाथे आंनि गोदान भिडिअ'फोरा नोंथांमोननिसिम सौहैयो। फैदो लोगोफोर बिदिबा बिथाङा मा बुंदों खोनासंदिनि। देवी और सज्जनों, आज इस खास दिन पर हमारे बीच उपस्थित हैं बोडोलैंड के चीफ श्री प्रमोद बोरो जी। हम सभी जानते हैं कि श्री प्रमोद बोरो जी का नेतृत्व क्षेत्र में शांति और एकता को मजबूत करने में अहम भूमिका निभाता है। तो आइए मैं आप सभी की ओर से प्रमोद बोरो जी से निवेदन करती हूं कि वह मंच पर पधारे और गांधी जयंती एवं अंतर्राष्ट्रीय अहिंसा दिवस के इस पावन अवसर पर अपना बहुमूल्य संदेश हम सबको दें। धन्यवाद। खुलुमबाय नमस्कार। আজি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ 155তম জন্ম জয়ন্তী আৰু লগতে ইণ্টাৰনেশ্যনেল ডে অফ নন ভাইলেন্স। আমি কোকৰাঝাৰত আমাৰ ছেক্ৰেটাৰিয়েটৰ প্ৰাংগণত উদযাপন কৰিছোঁ। মই প্ৰথমে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত জাতিৰ পিতাৰ প্ৰতি মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু বিটিয়াৰ বাকীৰ হৈ তেখেতক আমি সকলোৱে আজি তেখেতৰ জন্ম জয়ন্তীত আমি নমস্কাৰ আমাৰ তৰফৰ পৰা হিয়া ভৰা শ্ৰদ্ধা আমি সকলো জনাইছোঁ। আজি এই কাৰ্যসূচীত আমাৰ লগত উপস্থিত আছে অসমৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া, আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ BL আহুজা ডাঙৰীয়া, ইয়াত উপস্থিত আছে মোৰ সতীৰ্থ EM সকল, MCLA সকল, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আকাশদ্বীপ ডাঙৰীয়া আছে, ইয়াত উপস্থিত আছে আমাৰ মিউনিচিপালিটিৰ চেয়াৰমেন সকল, কৰ্ণেল গাৰ্গ আমাৰ লগত উপস্থিত আছে আৰু কোকৰাঝাৰৰ সাংবাদিকসকল, আমাৰ সকলো অফিচাৰসকল আজি উপস্থিত আছে আৰু আমাৰ 5খন জিলাৰ পৰা অহা আমাৰ বিভিন্ন ক্লাব বিভিন্ন ছ'চাইটিৰ মেম্বাৰসকল আজি এই বিশেষ দিনত আমাৰ লগত উপস্থিত আছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। দিনैनि हाबाफारियाव जोंजों लोगोसे आसामनि केबिनेट मन्त्री इउजि ब्रह्म बिथां, लोगोसे बडोलेण्ड इउनिभार्सिटी भाइस चेन्सेलर आहुजा बिथां, जोंनि EM बिथांमोन, MCLA बिथांमोन, प्रिन्सिपाल सेक्रेटारि आरो गासैबो अफिसारफोरजों लोगोसे गासैबो जिल्लानिफ्राय नुजाफैनो हानाय जोंनि क्लाब आरो क'अपारेटिभ ससाइटि आरो गुबुन गुबुन आफादनि बिबानगिरि नोंथांमोन, मेम्बार नोंथांमोन, आं बयनिसिमबो गान्धी जयन्तीनि जोंनि माहारिनि बिफा महात्मा गान्धीनि बे जोनोम साननि गाहाम हामलायनायखौ बावहरदों आरो नोंथांमोना बयबो बाहागो लानानै दिनैनि हाबाफारिखौ जाफुंसार होनायनि थाखाय आं बयनिसिमबो साबायखर बावदों। আমি সকলো জানো আজি সমগ্ৰ বিশ্বই আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনটো বিশ্বৰ অহিংস দিৱস হিচাপে পালন কৰে। ইয়াৰ মূল কাৰণটো হৈছে বিশ্ববাসীয়ে সদায় শান্তি বিচাৰে, কোনো হিংসা নিবিচাৰে। মানৱ জাতিটো কেতিয়াও হিংসক হ'ব নোৱাৰে। কিছুমান পৰিৱেশত আমি কেতিয়াবা হিংসাৰ আশ্ৰয় লয় জানিতে অজানিতে, কিন্তু মানৱ জাতিৰ যিটো ভেলু আছে, যিটো মূল মানুহৰ যিটো মূল্যবোধ আছে, সেইটো কেতিয়াও হিংসক মানে নহয়। আমি হিংসা চিন্তা নকৰোঁ। আমাৰ চিন্তাধাৰা, আমাৰ যিটো মানুহৰ যি আমাৰ সকলো সময়ত আমি যি ধৰণৰ আমাৰ নিজৰ সমাজখন আমি বিচাৰোঁ, তাত আমি কেতিয়াও হিংসা নিবিচাৰোঁ। কিন্তু ইয়াৰ পিছতো বিশ্বত আমি চেঞ্চুৰিজ পৰা চেঞ্চুৰি, শতিকাৰ পৰা শতিকা আমি হিংসা দেখিবলৈ পাইছোঁ। এই হিংসাবিলাকৰ পিছতে ৰাষ্ট্ৰসংঘই ভাবিলে যে আমি অহিংসাটো এটা মন্ত্ৰ হিচাপলৈ আমি আগবাঢ়িব লাগিব।
যিহেতু ভাৰতবৰ্ষ আজি এটা অহিংসাৰ দেশ, এটা শান্তিপ্ৰিয় দেশ বুলি গোটেই বিশ্বই ইতিমধ্যে গম পাইছে। ইয়াৰ মূল কাৰণটো হৈছে যে জাতিৰ পিতা মহাত্মা গান্ধী। আজি মানৱতাটোৱে আমি সৰ্বোচ্চ ওপৰত থৈ পেলাই কাম কৰিব লাগিব। মানুহে এজনক আনজনক হিংসা কৰা, এজনে আনজনক ভাবুকি দিয়া, এজনে আনজনৰ জীৱনৰ প্ৰতি এটা ভাবুকি সৃষ্টি কৰা, এই কথাবিলাক আমি বৰ্জন কৰিব লাগিব। পৃথিৱীত কোনো কাৰো জীৱন লোৱাৰ কাৰণে অধিকাৰ নাই, এইটো মানুহেই হওক বা জীৱ জন্তুৱেই হওক। এই কথাটোকে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী বিশ্বৰ অহিংসাৰ গুৰুৱে আমাক কৈ গৈছে। আৰু আজিৰ সময়ত যদি আমি কোনো হিংসা নকৰোঁ, আমি দেখিবলৈ পাম যে বিশ্বখন আমাৰ স্বৰ্গৰ নিচিনা হৈ গ'ল। কিন্তু আমি যেতিয়া এজনে আনজনক হিংসা কৰোঁ, হিংসাৰ কাৰ্যকলাপত লিপ্ত হওঁ, তেতিয়া দেখিবলৈ পাওঁ যে আমাৰ যি সুন্দৰ এখন ঘৰ, সুন্দৰ এখন গাঁও, সুন্দৰ এটা অঞ্চল, সুন্দৰ এটা দেশ, সেইটোৱে আমাৰ কাৰণে কিবা এটা ভাল নলগা জাগাৰ নিচিনা, এটা থ্ৰেট নিচিনা, এটা মানে ভয় লগা এটা জাগাৰ নিচিনা এনেকা পৰিৱৰ্তন হয়। আমি বিটিআৰ বাসীও দশকৰ পৰা দশক ধৰি হিংসা আমি দেখিবলৈ পাইছোঁ। এই হিংসাত আমাৰ ল'ৰা ছোৱালী, আমাৰ মা দেউতা, আমাৰ মহিলাসকল, বাইদেউসকল, আমাৰ মাতৃসকল বহুত কষ্ট পাইছে। এই হিংসাৰ পৰা আজি আমি মুক্ত হ'বলৈ পাৰিছোঁ। জাতিৰ পিতা মহাত্মা গান্ধীৰ নীতিৰে বড়োলেণ্ডবাসীয়ে, বড়োলেণ্ডৰ সশস্ত্ৰ সংগ্ৰামীসকলে, আন্দোলনত যিসকল আছিলে, সেই সকলেও অহিংসা নীতিত আহি আলোচনা বিলোচনা কৰি মূল খুঁটিত অহাৰ লগে লগে আমি দেখিবলৈ পালোঁ যোৱা 3টা বছৰত বড়োলেণ্ড সম্পূৰ্ণভাৱে সলনি হৈ গ'ল। এতিয়া বড়োলেণ্ডবাসীৰ মুখত হাঁহি, বড়োলেণ্ডবাসীৰ মুখত মৰম, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ পিছত বিশ্বাস আৰু আস্থা ঘূৰি আহিছে। এই পৰিৱেশটো আজি পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আমি কোটি কোটি প্ৰণাম কৰোঁ জাতিৰ পিতা মহাত্মা গান্ধীক। মই আজি ইয়াত উপস্থিত হোৱা সকলো ব্যক্তিকে অনুৰোধ কৰিছোঁ যে আমি কেতিয়াও হিংসা কৰিব নালাগে। হিংসাৰ ইমিডিয়েট যিটো হিংসাৰ ৰিজাল্ট, এইটো হ'ল ধ্বংস, ডেষ্ট্ৰাকটিভ। আমি কিবা এটা হিংসা কৰিলে নিজৰো ক্ষতি হয়, আনৰো ক্ষতি হয়। কোনোবা মানুহৰ প্ৰতি যদি আমি বেয়া ভাবোঁ, সদায় আমাৰ নিজৰ মনটোও বেয়া লাগি থাকে। কোনোবা মানুহৰ প্ৰতি আমি যদি হিংসা ভাৱ আনে, আমাৰ মনটোও সদায় বেয়া লাগি থাকে। আমি যদি ভুল কথা কওঁ, মিছা কথা কওঁ, তেতিয়াও আমাৰ সদায় বেয়া লাগি থাকে। কাৰণ মানৱ ধৰ্মত এইটো কেতিয়াও নাই। সেইকাৰণে জাতিৰ পিতাই কৈছে যে ট্ৰুথ, যিটো সত্য, সেইটো সত্য যিটো আছে, সেইটো মানে পৰ্বত আৰু সাগৰৰ নিচিনা পুৰণি হয়। সত্য যেতিয়াই মানৱ জাতি জন্ম পাইছে তেতিয়াৰ পৰা সত্য আমাৰ মাজত আছে। তো সেইকাৰণে আজি কাকবা দুৰ্বল বুলি আমি তাৰ ওপৰত অত্যাচাৰ কৰিব নালাগে, দমন নীতি কৰিব নালাগে, সকলোকে মৰম কৰিব লাগে। সেইটো হ'ল মানৱ ধৰ্ম। জাতিৰ পিতাই এবাৰ কোটেশ্যন এটাত কৈছিলে যে মোক বয়সস্থ মানুহ বুলি মোৰ মূৰত ধৰি তুমি তোমাৰ ভৰিত মোৰ মূৰটো লুগাই দিব পাৰা, কিন্তু মই তোমাৰ ওচৰত ক্ষীণনত হোৱা নাই, মোৰ মনটো কেতিয়াও তোমাৰ ওচৰত ক্ষীণনত হোৱা নাই। মানে দুৰ্বল মানুহবিলাকক সবল মানুহবিলাকে কেতিয়াবা দমন কৰি ৰাখিব বিচাৰে। আমি অফিচ আদালততে হওক, কোৰ্ট কাছাৰীতে হওক, দৈনন্দিন সমাজ জীৱনতে হওক, যেতিয়া আমি দেখিবলৈ পাওঁ যে মানুহজন ভালকে শিক্ষা দীক্ষা লোৱা নহয়, ভাল ড্ৰেছ পিন্ধি অহা নাই, ভালকে কথা ক'বলৈ নাজানে, তেতিয়া সেই মানুহৰ ওপৰত আমি কি কৰোঁ? আমি প্ৰেছাৰ দিওঁ। তেখেতকে আমি আৰু অলপ মানসিক কষ্ট দিওঁ যে বেছিকে তেখেতে গম পালে যে তেখেতে কথাটো বুজি পোৱা নাই, কিবা কাৰণত শিক্ষা ল'ব পৰা নাই, কিবা কাৰণত তেখেতে ধনী হ'ব পৰা নাই, কিন্তু তেখেতেও এজন মানৱ হয়। সেইকাৰণে মানৱ জাতিটোক সন্মান কৰা আমাৰ সকলো মনত থাকিব লাগিব। তেতিয়া আমি দেখিবলৈ পাম গোটেই বিশ্বখনে স্বৰ্গৰ নিচিনা হৈ গ'ল, বহুত সুন্দৰ হৈ গ'ল। তো সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ যে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মূল মন্ত্ৰটো লৈ আমি আগুৱাই যাব লাগিব। আজি বিটিআৰ চৰকাৰখনে আমি ৰাস্তা পদূলি দলং ঘাট বনোৱাৰ লগতে সমানে সমানে আমি বিটিআৰৰ শান্তিটো আমি সদায় গুৰুত্ব দিছোঁ। এইকাৰণে বড়োলেণ্ড হেপিনেছ মিছন এতিয়া চলি আছে। কেইদিনমান আগতে দেখিবলৈ পাইছে আপোনালোকে আমাৰ অসমৰ মহামহিম ৰাজ্যপাল আমাৰ ওচৰলৈ আহিছিলে যে ইণ্টাৰনেশ্যনেল ডে অফ পিচ, আমি শান্তিৰ দিৱস পালন কৰিছিলোঁ। আৰু আজি আমি নন ভাইলেন্স দিৱস পালন কৰিছোঁ। আমি পূজা আমি কি কৰিছোঁ? সকলো প্ৰাৰ্থনা কৰিছোঁ যে বিটিআৰত অনাগত দিনত যাতে পুনৰ হিংসা আকৌ ঘূৰি নাহে, পুনৰ আমাৰ মানুহবিলাক গৃহহাৰা নহয়, পুনৰ আমাৰ মানুহবিলাক অকাল মৃত্যু হ'ব লগা নহয়, কোনো কেঁচা তেজেৰে গা ধুব লগা নহয়, তেনেকুৱা পৰিৱেশ যাতে নাহক।
এই কথাটো বিটিআৰৰ আজিৰ চৰকাৰখনে আমি সকলোৱে এইটো সম্পূৰ্ণ গুৰুত্ব সহকাৰে লোৱা হৈছে। এইকাৰণে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী যুৱ যুৱতীসকল ক্লাব সংঘ কোঅপাৰেটিভ ছ'চাইটি যিমান আমাৰ অৰ্গেনাইজেশ্যন আছে সবকো আমি জড়িত কৰিব বিচাৰিছোঁ। যিমান জাতীয় সংগঠন আছে যিমান আমাৰ সাহিত্যৰ সংগঠন আছে সবকো আমি জড়িত কৰাব বিচাৰিছোঁ। একত্ৰিত হৈ এটা সুস্থ সমাজ গঢ়াৰ কাৰণে সবে আগবাঢ়ি যাব লাগিব। এই সময়ত মই তিনিটা ইতিমধ্যে আমাৰ লঞ্চ কৰা হৈ গ'ল। আজিৰ জাতিৰ পিতাক সন্মান দি পেলাই আমি তিনিটা কাম হাতত লৈছোঁ। প্ৰথম কামটো হৈছে স্বচ্ছতাটো আমি ৰাস্তা পদূলি ঘৰ আমাৰ অফিচ এইটোতো স্বচ্ছতা ৰাখিবই লাগিব। ইয়াৰ পিছত আৰু ডাঙৰ স্বচ্ছতা লাগিব আমাৰ শাসন যন্ত্ৰ যিটো গভৰ্নেন্স চিষ্টেম। এই গভৰ্নেন্স চিষ্টেমটো যেতিয়া কৰাব হৈ যায় তেতিয়া সাধাৰণ নাগৰিকবিলাকে বহুত কষ্ট পায়। সেইকাৰণে আজি জাতিৰ পিতাৰ জন্মদিনত আমি জাতিৰ পিতাক সন্মান জনাই আমাৰ আজি ইয়াতে কমপ্লেইন বক্স আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে তৈয়াৰ কৰিছে, যাতে ক'ৰবাত মানে ব্লক অফিচত ক'ৰবাত চাৰ্কল অফিচত সাধাৰণ মানুহৰ যদি কিবা সমস্যা থাকে তেখেতে এইটো বক্সত লিখি পেলাই দিব পাৰিব। ইয়াৰ চাবিটো অকল আমাৰ BTC হেডকোৱাৰ্টাৰত থাকিব, ইয়াৰ চাবিটো চাৰ্কল অফিচত নাথাকিব, কোনো তাতে ওলাব নোৱাৰিব। ইয়াত 15 দিনৰ মূৰে মূৰে খুলি অনা হ'ব আৰু কোনটো অঞ্চলত কি সমস্যা আছে এই সমস্যাটো যি সমস্যা তাৎক্ষণিকভাৱে সমাধান কৰিব পাৰে এইটো আমাৰ চৰকাৰে কৰিব, যিটো নোৱাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। এইটো এটা গুড গভৰ্নেন্স যিটো ভাইব্ৰেণ্ট বিটিআৰ গঢ়াৰ কাৰণে এটা সুশাসন গঢ়ি তোলাৰ কাৰণে এই ব্যৱস্থাটো আমি আৰম্ভ কৰিছোঁ, যাতে এই চৰকাৰখনে ৰাইজৰ কাম আমি মানে স্বচ্ছতাৰে কৰিব পাৰোঁ। দ্বিতীয় কথা গ্ৰীণ বডোলেণ্ড মিছন। ইয়াত যিখিনি আমি সেউজীয়া আজি টুপি পিন্ধি আছোঁ, ড্ৰেছ পিন্ধি আছোঁ, ইয়াত আমাৰ দাদা ভাইসকল বহুত ভলেণ্টিয়াৰ্ছ আজি আহিছে। ইয়াৰ মূল উদ্দেশ্যটো হৈছে সকলো গম পাইছে যিটো গ্ল'বেল ৱাৰ্মিং বুলি কয়, উষ্ণতা যিটো বাঢ়ি আছে পৃথিৱীত, ইয়াৰ কাৰণে আজি মানৱ জীৱনত এটা সাংঘাতিক এটা ভাবুকি সৃষ্টি হৈছে। এই সাংঘাতিক যিটো ভাবুকি হৈছে ইয়াৰ পৰা আমি কেনেকৈ উদ্ধাৰ হ'ম। এটা সময়ত আমাৰ এই অঞ্চলবিলাকত আমি নৱেম্বৰ মাহ বা অক্টোবৰত যেতিয়া দুৰ্গা পূজা হয় এই সময়ত মানুহে লাহে লাহে গধূলি জেকেট পিন্ধিবলৈ আৰম্ভ কৰিছিলে। আজিকালি ডিচেম্বৰ জানুৱাৰীত 15 দিনৰ কাৰণে মানুহে 15-20 দিনৰ কাৰণে জেকেট পিন্ধা মই দেখিবলৈ পাওঁ বা গৰম কাপোৰ লোৱা দেখিবলৈ পাওঁ। ইতিমধ্যে যোৱা 10-15টা দিনত যিমানখিনি গৰম হ'ল ৰেকৰ্ড ব্ৰেকিং গৰম হৈ গ'ল আমাৰ অঞ্চলত। তো ইয়াৰ কাৰণে আমি সবে কাম কৰিব লাগিব। আমাৰ প্ৰকৃতিটো আমি ঘূৰাই আনিব লাগিব আগৰ অৱস্থালৈ। যোৱা 50-100 বছৰত ফৰেষ্টবিলাকক কাটা হ'ল, গছ গছনি কাটা হ'ল, সব মানে ধ্বংস কৰি দিয়া হ'ল বহুত অঞ্চলবিলাকক। এতিয়া লাহে লাহে আমি আহি থকা প্ৰজন্মৰ কাৰণে আহি থকা জেনেৰেশ্যনছবিলাকৰ কাৰণে আমি প্ৰকৃতিটো পুনৰ ৰেষ্টৰ কৰিব লাগিব। সেইকাৰণে বিটিআৰ চৰকাৰে যোৱা বছৰৰ পৰা সিদ্ধান্ত লোৱা হৈছে প্ৰত্যেক বছৰতে আমাৰ বাজেটৰ 2% আমি গ্ৰীণ মিছনৰ কাৰণে ৰখা হ'ব। আৰু আপোনালোকে সবে গছ ৰুব লাগিব, গছ ৰুৱাৰ লগতে গছটো জীয়াই ৰাখিব লাগিব আৰু লগতে যিখিনি গছ গছনি এতিয়া আছে এইখিনি যাতে মানুহে ধ্বংস নকৰে ইয়াৰ কাৰণে সজাগতা কৰাব লাগিব। এইকাৰণে বডোলেণ্ড গ্ৰীণ মিছন যাতে গ্ল'বেল ৱাৰ্মিংটো আমি আমাৰ অঞ্চলত যিখিনি আমাৰ কেপাচিটি আছে এই কেপাচিটি অনুযায়ী আমি অলপ হ'লেও আমাৰ অঞ্চলটো আমি ৰক্ষা কৰিব পাৰোঁ। ইয়াৰ কাৰণে আজি এই গ্ৰীণ মিছনটো লোৱা হৈছে। মই আপোনালোকক অনুৰোধ কৰিছোঁ, ইয়াত য়ং ফ্ৰেণ্ডছ আছে, আমাৰ যুৱ যুৱতীসকল আছে, আপোনালোকৰ আৰু বহুত দীঘলীয়া এটা জীৱন আছে। এতিয়াৰ পৰাই যেতিয়া আমি এই কথাবিলাক আৰম্ভ কৰোঁ আপোনালোকে 15-20 বছৰৰ পিছত দেখা পাব যে বডোলেণ্ডখন যিমান সেউজীয়া আছিল ইয়াতকৈ ডাবল সেউজীয়া হ'ল। আমাৰ যিটো বায়'ডাইভাৰ্চিটিটো ইয়াতকৈ আৰু বহুত ভাল হৈ গ'ল, আমাৰ গোটেই পৰিৱেশটো ভাল হৈ গ'ল। আৰু ইয়াৰ লগতে দুটা কাম আমি লৈছোঁ, এটা হ'ল প্লাষ্টিক বৰ্জন কৰা। আমি প্লাষ্টিকটো আমাৰ কাৰণে বহুত এটা ডাঙৰ এটা মানে সমস্যা হয়। প্লাষ্টিকটো পানীত পেলাই দিলে পানী প্ৰদূষণ হয়, জ্বলাই দিলে হাৱা প্ৰদূষণ হয়, মাটিত ৰাখিলে মাটি প্ৰদূষণ হয়। এইকাৰণে ছিংগল ইউজ প্লাষ্টিকটো আমি বন্ধ কৰাৰ কাৰণে চৰকাৰৰ এটা মিছন আছে গ্ৰীণ মিছনৰ আণ্ডাৰত। গতিকে আপোনালোকেও বজাৰ কৰাত প্লাষ্টিক পাব, বহুত প্লাষ্টিক ব্যৱহাৰ কৰে। আমি লাহে লাহেকৈ একদিনত নোৱাৰিলেও অহা 3টা বছৰত প্লাষ্টিক ইউজটো আমি বন্ধ কৰিব লাগিব। এইটো আমাৰ জীৱনৰ কাৰণে। আজি মানুহৰ বহুত কেঞ্চাৰ হৈছে। বডোলেণ্ডত প্ৰায় 45,000 মান কেঞ্চাৰ পেচেণ্ট আছে এতিয়া। আপোনালোকে ভাবি পেলাই আচৰিত হ'ব, আমাৰ সব হস্পিটালে কিবা মানে যিমান ৰিপৰ্ট আহিছে বহুত কেঞ্চাৰ সদায় বাঢ়ি গৈ আছে। তো সেইকাৰণে এটা ফেমিলি যেতিয়া কেঞ্চাৰত পৰে চৰকাৰে বহুত সুবিধা দিছে, তথাপিতো মানুহে তাৎক্ষণিক ভাল হ'বৰ কাৰণে ভাল হস্পিটালত যাব বিচাৰে আৰু বহুত টকা পইচা খৰচ কৰিব লগা হয়।
এই কাৰণে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ বুলি যিটো কথা আছে, আমি প্লাষ্টিক ইউজটো আমি বন্ধ কৰিব লাগিব। সেই আঁচনি আমি লোৱা হৈছে। তৃতীয় কথা, আৰু আমাৰ পানী, ভূগৰ্ভৰ যিটো পানীৰ যিটো লেভেল, এইটো সদায় তলত গৈ আছে। যোৱা বছৰ কোকৰাঝাৰ, চিৰাং, বাক্সাত কিছুমান পকেট এৰিয়াত বহুত হাহাকাৰ হৈছে পানীৰ লেভেলটো তলত যোৱাৰ কাৰণে। এই কাৰণে আমি 5টা বছৰ লৈছোঁ। আমাৰ ৰিচাৰ্চ কাম ইতিমধ্যে আৰম্ভ হৈছে। 5টা বছৰৰ পিছত আমি পাৰিলে বড়োলেণ্ডৰ যিখিনি এৰিয়া আছে তাত তলৰ পৰা পানী ব্যৱহাৰ কৰাটো বন্ধ কৰি মাটিৰ তলৰ পৰা আমি চ'ৰ্চৰ পৰা পানী, ৰেইন ৱাটাৰৰ পৰা পানী ব্যৱহাৰ কৰাটো আমি এটা গুৰুত্ব দিব লাগিব। সেইটো আমাৰ এটা ডাঙৰ মিছন। আৰু সেই মিছনৰ লগতে আজি আৰু এটা কাম আমি কৰিলোঁ, এইটো হৈছে ডক্টৰ বাচিৰাম বড়ো যিটো আছে আমি ফেলোশ্বিপ প্ৰগ্ৰাম। আমাৰ অঞ্চলৰ পৰা দুখীয়া ল'ৰা ছোৱালী উচ্চ শিক্ষা ল'বৰ কাৰণে অসুবিধা হয়, কাৰণ তেখেতসকলৰ যিমানখিনি প্ৰয়োজন টকা লাগে, যিখিনি চ'ৰ্চ লাগে, এইখিনি নাই। এইটো কথাটো লক্ষ্য ৰাখি আজিৰ পৰা বড়োলেণ্ড চৰকাৰখনে প্ৰত্যেক বছৰত প্ৰথমতে 50জনকৈ ল'ৰা ছোৱালীক আমি ৰিচাৰ্চ কৰাৰ কাৰণে, PhD কৰাৰ কাৰণে বাচিৰাম বড়োৰ নামত আজি আমি লঞ্চ কৰা হিচাপে আমি স্কলাৰশ্বিপটো দিয়া আৰম্ভ কৰিম। মই আৰু দীঘলীয়া কথা ক'ব বিচৰা নাই। মই সকলোকে ধন্যবাদ জনাইছোঁ। आं बयनोबो साबायखर बावदों। जिखिनि बाथ्रा बुंबाय बयबो बुजिखायो। थोंजों बाथ्राया बेनो जे बड'लेण्ड ओनसोलाव अराय सम जों गोजोनखौ लाखिनांगोन। गोजोन थाब्लासो जौगागोन। गोजोन थाब्लासो जोङो मोजां बाथ्रा साननो हायो, न'खरखौ जौगाहोनो हायो, लेखा फरायनो हायो। जोङो गासैबो बिथिङाव जौगानो थाखाय जोंनो गोजोनखौ नांगौ। जौगानायनि बयनिख्रुइ गुदियानो जाबाय गोनांसिन जिथु खामानि एबा गोनांसिन जिथु आयदा, बेनो जाबाय गोजोन गायसननाय। जौगानांगौब्ला गोजोनखौ नांगोन। दा दिनै गोजोन फैनाय लोगो लोगोनो जोंनि मानसिफ्रा रांखान्थि जौगानाय, समाज जौगानायनि बाथ्राखौ साननो हादों। दा नंखायनो जों साफ्रोमबो दिनै साननांगोन फैबाय थानाय समाव जाहाथे हिंसाया जाफिना। जों मालायखौबो हिंसा खालामा, गावजों गावबो हिंसा खालामनाङा। जों गोजोनखौ अराय सम लाखिनांगोन। नैथियाव जाबाय जोंनि जि मोनसे मिथिंगा, बेखौ जोङो मोजाङै लाखिनांगोन। मिथिंगाया धंस जायोब्ला जोंनि माहारिया एबा जोंनि मानसिफ्रा इयुनाव जोबोद सात जालायाव गोग्लैगोन। नंखायनो मिथिंगाखौ गावनि थासारियाव लाबोफिननो थाखाय बिफां गायनाय बायदिसिना खामानिफोरखौ लानानै जोङो प्लास्टिक बाहायनायखौ नागारनाय, बेफोरखौ जोङो नागारनानै लासै लासैनो जोङो मिथिंगाखौ आगोलनि महराव लाबोफिननांगोन। मिथिंगाया मोजां थायोब्लासो जोंखौ मोजाङै संसार जानो, जोंनि जिउखौ मोजाङै दैदेनलांनो थाखाय जोंनो नांगौ आबहावाखौ जों मोननो हागोन। दा बेनिखायनो दिनैनि समाव आं बयखौबो साबायखर बावबाय। आरो जि मोनसे बेवहाय समायखिरा लानाय होदों, बेखौ जाहाथे लांनानै बयबो गावनि न'आव मोजाङै दोनो। बेखौ अफिस रुमावनो जा, गावनि क्लास रुमावनो जा, जेरावनो हायो बयबो जाहाथे बेखौ आलायनानै दोनो, हें खालामनानै। आं बेखौ खावलायबाय। आरो जिखिनि समायखिरा लादों असमिया आरो बर'आव, बेखौ मोजाङै फरायनानै नायोबा नुगोन जे बेवहाय गोथौ मोनसे फिल'सफि दंखायो। जिथु আমি শপত গ্ৰহণ কৰিলোঁ অলপ আগতে, সংকল্প ললোঁ, এইটো যদি ভালকে পঢ়ি চাই এইটো কবিতাৰ নিচিনাও হয়। আৰু এইটো খুব ভাল এটা ফিলচফি তাত অলৰেডি সোমাই আছে। সো এই কথাখিনি যাহাতে সবে মনত ৰাখে, মই সকলোকে ধন্যবাদ জনাই আজি আপোনালোক সকলোৱে ইয়াত আহি উপস্থিত হ'ল। আৰু ইমান আচৰিত, ৰাতিপুৱা ভাবিছিলোঁ বহুত ৰুড হ'ব, মানুহ বহিব নোৱাৰিব। আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ যিটো জন্ম জয়ন্তী আৰু অহিংস দিৱস আমি উদযাপন কৰাত বতৰো আমাক সম্পূৰ্ণ সহযোগ কৰিছে। আৰু আমি গ্লোবেল ৱাৰ্মিঙৰ কথা চিন্তা কৰিছোঁ, বতৰৰ কাৰণে, প্ৰাকৃতিৰ কাৰণে ভাল চিন্তা কৰিছোঁ। সেইকাৰণে আমাকো আজি প্ৰাকৃতিয়ে সহায় কৰিছে। মই সকলোকে ধন্যবাদ জনাই পুনৰ শেষত আৰু এবাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি মোৰ শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ৰেজা ৰেজা সাবাইখৰ। বহু কষ্টৰ মাজেৰে আৰু যথেষ্ট চেষ্টা প্ৰচেষ্টাৰ মাজেৰে এই অঞ্চলত শান্তি ঘূৰাই অনাত আপোনাৰ আৰু আপোনাৰ সহকৰ্মীসকলৰ যথেষ্ট অৱদান আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া সকলোৱে নিজৰ নিজৰ জেগাতে থিয় হৈ আমি একেলগে ৰাষ্ট্ৰগান গাম। आं बयखौबो फिन खेबसेबाव गाव गावनि जायगायाव गसंनानै जोंजों लोगोसे राष्ट्रगानखौ खननो थाखाय खावलायहरनाय जाबाय। गोजोन्थों। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा। विंध्य
हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य